এইটো মই এম আই ষ্টৰৰ পৰা কিনিছোঁ। এইটো আপোনালোকে এম আই বৰপেটাৰ এম আই ষ্টৰত কিনিব পাৰে। বিকে ৰোড, মুছলিমপট্টি, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট বৰপেটা, আছাম, পিনক'ড 78130। আৰু এইটো নম্বৰত আপোনালোকে কল কৰিব পাৰিব। বৰপেটাৰ এম আই ষ্টৰত আপোনালোকে এম আইৰ যিকোনো ফোন, বিভিন্ন ধৰণৰ ফোন কিনিব পাৰিব। আৰু এতিয়া মই ফোনটোৰ ৰিভিউ কৰিম, চাব আপোনালোকে। মই ফোনটো আগতে খুলিছোঁ, আপোনালোকক জাষ্ট ৰিভিউটো মই দেখুৱাই দিম। মই আগতে ফোনটো খুলিছোঁ। এখন কেছ মেমো, এম আই ষ্টৰত গ'লে আপোনালোকে চব গম পাই যাব। একদম চিমৰ পিনটো পাব, পিন এইটো ইয়াতে চিমৰ পিনটো পাব, এইটো দেখিছে আপোনালোকে। এতিয়া মেইন বস্তুটো লৈ আহোঁ। আৰু এইখন আছে, চাব পাৰিব আপোনালোকে। এইখন চাব পাৰিব। এতিয়া মেইন ফোনটো লৈ আহোঁ। এইটো ফোনত দেখুৱাইছোঁ মই। চাৰ্জাৰ কেবল টাইপ চি। আজিকালিতো টাইপ চি আপোনালোকে জানে। এইডাল চাৰ্জাৰ, এইডাল 18 ৱাটৰ ফাষ্ট চাৰ্জাৰ পাব। 18 ৱাটৰ একদম ভাল কোৱালিটি। আৰু এম আইটো জানেই আপোনালোকে, ভাল ব্ৰেণ্ডৰ। এতিয়া ফোনটো লৈ আহোঁ। এইটো মেইন ফোন। চাওক আপোনালোকক মই ফোনটোৰ মেটেলিক দেখুৱাই দিম। ফোনটো একদম চফ্ট ফোন। এইটো ফোনটো এতিয়া আপোনালোকে চাব, একদম বঢ়িয়া কোৱালিটিৰ ফোন। ফোনটো চাওক আপোনালোকে, একদম মেটেলিক ফোন, একদম ধুনীয়া ফোনটো। আপোনালোকে কিনিব পাৰে। মইতো এড্ৰেছটো দিয়ে দিছোঁ আপোনালোকক, নম্বৰ দি দিছোঁ। ফোনটোৰ মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰাৰ 16 মেগাপিক্সেল কেমেৰা। আৰু ইয়াৰে মই আপোনালোকক দেখুৱাই আছোঁ। 48 মেগাপিক্সেল হ'ল এইটো 48 মেগাপিক্সেল 2 নম্বৰটো। প্ৰথমটো হ'ল 8 মেগাপিক্সেল। 3 নম্বৰটো হ'ল 5 মেগাপিক্সেল। আৰু 4 নম্বৰটো হ'ল 2 মেগাপিক্সেল। একদম আল্ট্ৰা এইচ ডি কেমেৰা, ফুল এইচ ডি কেমেৰা, 48 মেগাপিক্সেল। তো 6 GB ৰেমৰ হয় ফোনটো। 6 GB ৰেম, 128 GB মেমৰি, ইণ্টাৰনেল ষ্ট'ৰেজ। ফোনটো একদম ভাল কোৱালিটিৰ হয়। এয়া চাওক আপোনালোকে, ফটো কোৱালিটি চাওক। এইখনমান মই ফটো মাৰিছোঁ, কোৱালিটি চাওক। কেনে লাগিল আপোনালোকে কমেণ্টত জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।